জুবিনদাৰ নামত লাইক কমেণ্ট শ্বেয়াৰ লৈ থকা চুটমাৰণি দেশত দুহিগিটা কথা ক'ব লৈছো মুখৰ পৰা বেয়া মাত নিজে ওলাই গৈছে জুবিন গাৰ্গক ভাল পোৱা সকলে লাল হাৰ্ট দিব পোষ্ট মেলনক ভাল পোৱা সকলে ব্লেক হাৰ্ট দিব জুবিন গাৰ্গক ভাল পায় নে পাপনক ভাল পায় কমেণ্ট কৰিব কোনটো জৰি বেছি ভাল লাগিছে 1 নে 2 নে 3 কমেণ্ট কৰিব শ্বেয়াৰ কৰিব অসভ্যালি কৈ থকা চুটমাৰণি গিটাক কৈছো আৰে জুবিনদা হল লেজেণ্ড ভগৱানৰ তুলনা আৰু জুবিনদাৰ লগত এইবোৰ সৰু খোৱা তুলনা কিহৰ বাবে কৰিছ তহঁতি সকলোৱে জুবিনদাকে ভোট দিব সবে জুবিনদাৰ লগত কাৰোবাক তুলনা কৰিবলৈ হলে জুবিনদাকে সবে ভোট দিব তহঁত কমেণ্টৰ বাবে কৰিছ শ্বেয়াৰৰ বাবে কৰিছ সকলোৱে গম পাইছে আৰে ভাই জুবিনদাৰ ওপৰত আমিও ভিডিঅ' বনাও আমিও কমেণ্ট কৰিব কওঁ জুবিনদাৰ ওপৰত কি কওঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্ট কৰিব কওঁ তহঁতিও কৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ যিমান পাৰ কমেণ্ট কৰিব ক গৰিমা বয়ো জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ কৈছে যিমান পাৰে #Justice for Zubeen Garg সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু কিছুমান এনেকুৱা দেশদ্ৰোহী আছে অকল ভিউজৰ কমেণ্টৰ বাবে কাম কৰে আজি মই বেয়া মাত মাতিবলৈ বাধ্য নহলে বহুতে ভিডিঅ'টো আজি নাচালেহেঁতেনে বাৰু যি নহওক মানুহ মাত্ৰে ভুল হয় জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্টত লিখিব নাপাহৰিব আৰু যোনে যোনে এনেকুৱা কাম কৰে আপোনালোকে হাক দিব নহলে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব